এয়া হৈছে ফেঞ্চি বজাৰৰ পৰিৱেশ। ইমান যে মানুহ, মোবাইলটো উলিয়াবলৈ ভয় লাগি আছিলে। বাৰু যি নহওক, এটা সৰু সৰুকৈ ক্লিপ ৰাখিছোঁ আপোনালোকৰ বাবে। আৰু আজি হৈছে ৰঙালী বিহুৰ উৰুকা। সকলোকে প্ৰথমতে মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা হিয়া ভৰা মৰম যাচিছোঁ। অকণমান দেৰি হ'ল বজাৰ কৰাত, বাৰু একো নাই, অকণমান সময়ৰ অভাৱ আছিলে আৰু লং ভিডিঅ' বনাম ভাবিছিলোঁ, বাট মোবাইল উলিয়াব নোৱাৰিলোঁ। ফাইনেলি আহি পাই গ'লোঁ ৰুম। এইফালে মই দুটা কুৰ্তি লৈছোঁ আৰু কুৰ্তি দুটা দেখিছেনে, শ্বৰ্ট কুৰ্তি বহুত বেছি চলি আছিলে ট্ৰেণ্ডিঙত। আৰু গৈয়ে এই দুটাই চকুত পৰিল, সেই গতিকে লৈ ল'লোঁ। আৰু এইফালে লৈছোঁ দুটা পেণ্ট, আৰু এই পেণ্ট দুটা কিবা এটা ইউনিক লাগিছে নহয় জানো, বহুত বেছি ভাল লাগিছে। সেই দুটা পেণ্ট ল'লোঁ। আৰু আপোনালোকে বিহুৰ বজাৰ কৰিলে নে নাই জনাব কমেণ্ট কৰি। আৰু এইফালে এটা লৈ ল'লোঁ পেণ্ট, হাফ পেণ্ট, আৰু এইফালে এটা ক্ৰপ টপ। আৰু এইবোৰ হৈছে গিফ্ট, আপোনালোকক এনেই আৰু অকণমানকৈ দেখাই দিছোঁ। আৰু ইমান বেছি ভোক লাগি আছিলে, আৰু এইফালে মই হেয়াৰ পেণ্ট লৈছোঁ আৰু ভোক লাগি আছিলে, সেই গতিকে ভাবিছোঁ নাই, কল এটা খাই লওঁ। কলটো খাই মেলি আহি গ'লোঁ। এইফালে বাইদেউ বনাইছে ছাগলীৰ মাংস। আৰু ভিডিঅ'টো এনেকৈ সামৰিছোঁ, আশা কৰি ভাল পাব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।